हेलो गाइज আজি গোসাই বিহুৰ দিনাখন হয় অৰ্থাৎ বহাগ মাহৰ 2 তাৰিখ মই ৰাতিপুৱাই উঠি গা পা ধুই সত্ৰত সেৱা জনাই ঘৰলৈ আহিছোঁ আৰু আজি ঘৰত আমাৰ নেওতা আছে অৰ্থাৎ নতুন জি জোৱাইক বহাগ মাহত প্ৰথম নিমন্ত্ৰণ দিয়ে গতিকে আমিনো কেনেকৈ আজি দিনটো স্পেন্ড কৰোঁ আপোনালোকে চাই থাককচোন। আজি খানাত কি আইটেম আছে আপোনালোকক দেখাবৰ কাৰণে অকণমান ক্লিপ এটা লৈ লৈছোঁ। নৰ্মেল মাছ মাংস দালি চব্জি এনেকৈয়ে বহুত বেছি মানুহ মতা নাই গতিকে মানুহখিনি অহাৰ আগতে আমি 2 কপি ফটো ক্লিক কৰি ল'লোঁ গাইজ। আৰু ভিডিঅ'ত আপোনালোকে দেখাই পাইছে বহুত বেছি মানুহ মতা নাই তেনেই ঘৰুৱাভাৱে বহাগ মাহত এসাঁজ খোৱা বুলি ক'ব পাৰি আৰু সকলোকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনাইছে। সকলোৰে জীৱন ৰঙীন হওক। ইহঁত দুজনে ভাত খাই ল'লে